নমস্কাৰ ফ্ৰেন্ডছ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কুইক এছএমএছ চেনেললৈ ফ্ৰেন্ডছ আজি আমি শিকিম আমাৰ মোবাইলতে কেনেকৈ ইমেইল আইডি বনাব পাৰি আপোনালোকে যেতিয়া নতুনকৈ মোবাইল এটা সেটআপ কৰে তেতিয়া ফ্ৰেন্ডছ আমাক প্ৰথমে লাগিব এটা ইমেইল আইডি যদি আপোনালোকে ইমেইল আইডি নবনায় তেতিয়া ফ্ৰেন্ডছ আপোনালোকে প্লে ষ্টৰৰ পৰা কোনো ধৰণৰ এপ ডাউনলোড কৰিব নোৱাৰে লগতে যদি আপোনালোকে এইটোত ভিডিঅ' চাই তেতিয়া আপোনালোকে তাত কমেন্ট কৰিব নোৱাৰে বা আপোনালোকে যদি ভাবি আছে এটা নতুন ইউটিউব চেনেল খুলিম বুলি তেতিয়া ফ্ৰেন্ডছ আপোনালোকক প্ৰথমে লাগিব এটা ইমেইল আইডি যদি আপোনালোকে ইমেইল আইডি নবনায় তেতিয়া ফ্ৰেন্ডছ আপোনালোকে ইউটিউবত কেতিয়াও চেনেল এটা খুলিব নোৱাৰে যেতিয়া আপোনালোকে ইউটিউব চেনেল খুলিম বুলি ভাবে তেতিয়া আপোনালোকে ধুনীয়াকৈ এটা ইমেইল আইডি বনাই ল'ব সো বলক বন্ধুসকল এতিয়া মই আপোনালোকক মোবাইল স্ক্ৰীনৰ সহায়ত দেখাম আমি কেনেকৈ ইমেইল আইডি বনাব পাৰি আৰু যদি ফ্ৰেন্ডছ আপোনালোকে সঁচাকৈ এটা ইউটিউব চেনেল খুলিম বুলি ভাবিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে আপোনালোকে লিংকটোত ক্লিক কৰি ইউটিউব চেনেল ক্লিক কৰি খুলে ভিডিঅ'টো চাব পাৰিব সো বলক বন্ধুসকল আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত কৰি দিব এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব একেবাৰে নাপাহৰিব সো গাইছ এতিয়া মই আহিলোঁ মোৰ মোবাইল স্ক্ৰীনলৈ আৰু ইয়াতে দেখা পাইছে এটা গুগলৰ ফল্ডাৰ আছে আপোনালোকে ইয়াত ক্লিক কৰি ডাইৰেক্ট জিমেইলত আহিব পাৰে যদি আপোনালোকৰ তাতে এইটো ফল্ডাৰ নাই তেতিয়া ফ্ৰেন্ডছ আপুনি ডাইৰেক্ট মেনুত আহিব আৰু ইয়াতে আছে জিমেইল আপোনালোকে ইয়াতে ক্লিক কৰি দিলে ক্লিক কৰাৰ পিছত চাওক ফ্ৰেন্ডছ আপোনালোকে ওপৰত দেখা পাইছে এটা লোগো আছে আপুনি ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াত আছে এড এনাডাৰ একাউণ্ট আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে চাওক ফ্ৰেন্ডছ আপোনালোকে ইমেইল আইডি বনাবলৈ ইয়াতে আউটলুক আছে ইয়াহু আছে এনেকৈ কেইবাটাও দি আছে আমি কিন্তু ইয়াতে আজি নবনাওঁ আমি ডাইৰেক্ট বনাম গুগলত চ' তাৰ বাবে ফ্ৰেন্ডছ আপোনালোকে গুগলত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে চাওক ফ্ৰেন্ডছ আপোনালোকৰ যি নেকি মোবাইলত লগ আছিলে সেই লগটো আপোনালোকে আনলক কৰি ল'ব আনলক কৰাৰ পিছতে এনেকৈ আপোনালোকৰ তাতে অলপ সময় চেকিং হৈ থাকিব চেকিঙৰ পিছতে চাওক ফ্ৰেন্ডছ আপোনালোকে ইয়াত ক্লিক কৰিব নালাগে তলত আছে ক্ৰিয়েট একাউণ্ট আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ইয়াত আছে ফৰ মাই সেলফ আপোনালোকে ইয়াত ক্লিক কৰি দিলে ক্লিক কৰাৰ পিছতে চাওক ফ্ৰেন্ডছ আপোনালোকৰ যিটো নেম হয় আপোনালোকে ইয়াতে নেমটো দি দিব আৰু এইটো আছে ছাৰ নাম আপোনালোকে এইটো অপশ্যনেল হয় দিলেও দিব পাৰে দিলেও কোনো কথা নাই চ' ইয়াতে মই ধুনীয়াকৈ দি দিম চ' গাইছ এতিয়া আপোনালোকে ইয়াতে আছে নেক্সট আপোনালোকে নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো নেকি ডেট অফ বাৰ্থ হয় আপোনালোকে ইয়াতে ধুনীয়াকৈ ডেট অফ বাৰ্থটো বহাই দিব লাগিব ইয়াতে মই ধুনীয়াকৈ দি দিম এতিয়া ফ্ৰেন্ডছ ইয়াতে আছে জেণ্ডাৰ আপোনালোকে ইয়াত ক্লিক কৰি আপুনি যদি ফিমেল হয় তেতিয়াহ'লে ফিমেল দিব যদি মেল হয় মেল দিব মই ইয়াতে মেল হৈছোঁ তাৰ বাবে ফ্ৰেন্ডছ আমি মেলত ক্লিক কৰি দিম এতিয়া ইয়াতে আছে নেক্সট আপোনালোকে নেক্সটত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত চাওক ফ্ৰেন্ডছ আপোনালোকক কেনেকৈ গুগলৰ ফালৰ পৰা দুটাকৈ ইমেইল আইডি ছাজেষ্ট কৰিব আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া ইয়াৰ পৰা আপোনালোকে যিকোনো এটা ল'ব পাৰে আৰু যদি আপোনালোকে নিজে বনাব বিচাৰে এইটো নামৰ ওপৰত তেতিয়াহ'লে ফ্ৰেন্ডছ আপোনালোকে ইয়াত আছে ক্ৰিয়েট ইয়ৰ অ'ন জিমেইল এড্ৰেছ আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এইটো নামৰ ওপৰত ধুনীয়াকৈ এটা জিমেইল আইডি নিজে বনাব পাৰিব চ' গাইছ মই ধুনীয়াকৈ আপোনালোকক দেখাই দিম ইয়াতে ফ্ৰেন্ডছ আপোনালোকে কোনো ধৰণৰ স্পেচ নিদিয়াকৈ ধুনীয়াকৈ বনাব লাগিব চ' গাইছ এনেকৈ আপোনালোকে এটা জিমেইল আইডি ক্ৰিয়েট কৰি ল'ব আৰু তাৰপিছত তলত আছে নেক্সট আপোনালোকে নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ফ্ৰেন্ডছ আপোনালোকৰ এটা ইমেইল আইডি হৈ গ'ল আৰু ইয়াতে আছে পাছৱৰ্ড আপোনালোকে ইয়াতে এটা ষ্ট্ৰং পাছৱৰ্ড দিব লাগিব চাওক ফ্ৰেন্ডছ আপোনালোকে কেনেকুৱা পাছৱৰ্ড দিব লাগিব ইয়াতে লিখা আছে মিক্সাৰ অফ লেটাৰ্ছ আছে তাৰপিছত আছে নাম্বাৰ্ছ তাৰপিছত আপোনালোকে ইয়াতে দিব লাগিব চিম্বলছ আপোনালোকে যদি এনেকুৱা এটা পাছৱৰ্ড দিয়ে তেতিয়া ফ্ৰেন্ডছ আপোনালোকৰ ইমেইল আইডিটোৰ এটা ষ্ট্ৰং পাছৱৰ্ড হ'ব চ' গাইছ মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম আমি কেনেকৈ এটা ষ্ট্ৰং পাছৱৰ্ড বনাব লাগে আপোনালোকে ইয়াত ক্লিক কৰি ধুনীয়াকৈ পাছৱৰ্ড বনাব চ' গাইছ ইয়াতে মই আপোনালোকক এটা উদাহৰণস্বৰূপে দেখাইছোঁ আপোনালোকে ইয়াতকৈ বেছি অলপ লগাব যেনেকৈ নাম্বাৰ্ছ হওক আৰু চিম্বলছ এনেকুৱা ধৰণৰ চিম্বলছবিলাক আপোনালোকে বেছিকৈ দিব যিমান আপোনালোকৰ বেছি হয় সিমানে আপোনালোকৰ ইমেইল আইডিটোৰ কাৰণে ষ্ট্ৰং পাছৱৰ্ড হয় চ' গাইছ আপোনালোকে ইয়াতে আছে নেক্সট আপোনালোকে নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ফ্ৰেন্ডছ আপোনালোকৰ যিটো নেকি মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো ইয়াতে অট'মেটিক এড হৈ যাব চ' আপোনালোকে ইয়াতে আছে নেক্সট আপোনালোকে নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক ফ্ৰেন্ডছ আমাৰ তাতে অলপ সময় ল'ব লোৱাৰ পিছত ফ্ৰেন্ডছ আপোনালোকে এনেকৈ তললৈ আহিব আৰু ইয়াত আছে য়েছ আই এম ইন আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে চাওক ফ্ৰেন্ডছ আমাৰ যি নেকি ইমেইল আইডি আছিলে এইটো এনেকৈ দেখাব আৰু তলত আছে নেক্সট আপোনালোকে নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক ফ্ৰেন্ডছ আপোনালোকে তলত আছে আই এগ্ৰী আপোনালোকে আই এগ্ৰীত ক্লিক কৰি দিব আই এগ্ৰীত ক্লিক কৰাৰ পিছতে আমাৰ যি নেকি ইমেইল আইডি আছিলে ধুনীয়াকৈ ইমেইল আইডি এটা ক্ৰিয়েট হৈ গ'ল চ' গাইছ মই আপোনালোকক ধুনীয়াকৈ দেখাম আপোনালোকে লগটোত ক্লিক কৰিলে আৰু তলত আছে চাওক এতিয়া মই যিটো নেকি বনাইছিলোঁ আপোনালোকে ইয়াত ক্লিক কৰি দিলে ক্লিক কৰাৰ পিছতে আপোনালোকৰ তাতে এনেকৈ এটা মেইলো আহিব দেখা পাইছে ফ্ৰেন্ডছ এনেকৈ মেইলটোত ক্লিক কৰিলে আৰু ইয়াতে দেখা পাইছে ফ্ৰেন্ডছ ইয়ৰ নিউ গুগল একাউণ্ট চ' গাইছ এনেকৈ আপোনালোকে এটা গুগল একাউণ্ট বনাব পাৰিব ধন্যবাদ